নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ প্ৰথমটি ব্লগ ভিডিঅ'লৈ। বন্ধুসকল, মই আজি আহিছোঁ যোৰহাটৰ তাৰকাগৃহলৈ আৰু তাৰকাগৃহত কি আছে আপোনালোকক সকলোখিনি মই দেখুৱাবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টি শেষলৈকে চাই থাকিব। আৰু যিসকলে নতুনকৈ আহিছে মোৰ চেনেলত তেখেতসকলক মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছোঁ, লগতে কাষত থকা বেল আইকনটো বজাই দিব। ব'লক এতিয়া আমি তাৰকাগৃহৰ ভিতৰত সোমাওঁচোন। প্ৰথমতে টিকটটো কৰি লওঁ। এইটো হৈছে টিকট কাউণ্টাৰ, ইয়াতে টিকট কৰা হয়। ইয়াতে এণ্ট্ৰি ফিজৰ কথা কোৱা আছে, চাই ল'ব পাৰে। সাইণ্টিফিক ৰিজন। এইটো হৈছে বেলিঘৰ, এই আপোনালোকে দেখিছে বেলিঘৰ, আৰু ইয়াত লিখা আছে ইয়াৰ বিষয়ে ডিটেইলছকৈ লিখা আছে। ইয়াত লিখা আছে, আপোনালোকে স্ক্ৰীনশ্বট মাৰি কথাখিনি বুজিবলৈ হ'লে চাই ল'ব পাৰিব। সজাৰ ভিতৰত চৰাই, এইটো চাওক। এইটো হৈছে এইটো হৈছে চৰাই, দেখিছেনে চৰাই। আৰু ইয়াৰ বিপৰীত দিশত আছে এইটো সজাটো। এইটো যে দেখিছে আপোনালোকে, এইটো হৈছে আকাৰ আৰু দূৰত্ব। এই পাৰ্কখনত যিমানখিনি বস্তু মই দেখা পাইছোঁ সকলোখিনিয়ে বিজ্ঞানসন্মত বস্তু, চাইণ্টিফিক ৰিজন আছে প্ৰতিটো বস্তুৰে। এইখন আপোনালোকে দেখিছে, এইখন হৈছে ঢেঁকী খেল। এইখন ঢেঁকী খেল বুলি কয়। দুজন মানুহ লাগিব এই খেলটো খেলিবলৈ। উঠা নমা কৰিব লাগিব। এজন ইফালে বহিব, এজন ইটো মূৰত বহিব, এজন এইটো মূৰত বহিব। তেনেকৈ বহি যেতিয়া ওপৰৰ দিশলৈ গৈ থাকিব তেতিয়া আপুনি স্থিতিশক্তি লাভ কৰিব। তাৰমানে ইয়াত বহুতখিনি কথা সোমাই আছে। আপোনালোকে এই পাৰ্কখনলৈ আহক। আমাৰ যোৰহাটৰ তাৰকাগৃহতে এই পাৰ্কখন আছে। শিশুসকলৰ কাৰণে খুবেই প্ৰয়োজন, বিশেষকৈ স্কুলত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলৰ বাবে জানিবলৈ। ইয়াত লিখা আছে ঢেঁকী খেলৰ বিষয়ে। মই কেমেৰা কৰি দেখুৱাই দিছোঁ, আপোনালোকে স্ক্ৰীনশ্বট মাৰি কথাখিনি জানি ল'ব পাৰিব। আৰু ইয়ালৈ যেতিয়া আহিব আপোনালোকে সুবিধা হ'ব। ইয়াত আপোনালোকে দেখিছে এইটো সংগীতময় চুঙা, ৰং কৰি থোৱা কেইবাটাও ইয়াত আপোনালোকে চুঙা দেখিছে। প্ৰতিটো চুঙাৰে আপোনালোকে বেলেগ বেলেগ মাত ওলাব। ইয়াত দীঘলৰ পৰা চুটিলৈ এইখিনি চুঙা আছে, মই দেখুৱাই দিছোঁ। এইডাল লৈ লওক, এডাল লৈ এনেকৈ মাৰি
এডাল যে দেখিছে আপোনালোকে, এডাল হৈছে প্ৰতিধ্বনি নলী। তাৰমানে আপোনালোকে এই জালিখন দেখিছে যে, এই জালিখনত আপোনালোকে হেল্ল' বুলি যদি কৈ দিয়ে, আপোনালোকে কেইবাবাৰো হেল্ল' হেল্ল' শুনিব, মানে প্ৰতিধ্বনি হ'ব। আৰু যদি হাততালিও বজায় নহয়, এই জালিখনৰ ওচৰত ৰৈ, এডাল এপাত দীঘল পাইপ, এডালত ৰৈ আপোনালোকে যি মাতেই নামাতক তাৰ প্ৰতিধ্বনি শুনিব। মই এতিয়া মাতি দিম হেল্ল' বুলি, আপোনালোকে শুনিবচোন। হেল্ল' হেল্ল' শুনিলেনে? ইয়াৰ যিখিনি আছে প্ৰতিটো বস্তুৱে মানে বিজ্ঞানসন্মত। আপোনালোকে দেখিছে, চাওক। এইটো হৈছে ইণ্টাৰেক্টিভ বেলি ঘড়ী। ঘড়ীটোৰ দাগ কটা অংশত থকা নমনৰ ছাঁ নিৰীক্ষণ কৰক। তাৰমানে এই লিখা আছে, আপোনালোকে চাব পাৰে, দেখিছেনে? কেনেকৈ কৰে মই বস্তুটো বুজি পোৱা নাই। খালি কথাত এই বস্তুটো মই খালি বুজি পোৱা নাই। কোনোবাই যদি পায় মোক কমেণ্টত জনাবচোন। এই আপোনালোকে দেখিছে, আমি এতিয়া যোৰহাট বিজ্ঞান কেন্দ্ৰৰ তাৰকাগৃহৰ ভিতৰচোৱাত প্ৰৱেশ কৰিম। মানে মেইন যিটো হল আছে, সেই হলৰ ভিতৰত কি আছে আমি চাওঁচোন ব'লক। নমস্কাৰ 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 লিখা আছে। দেখিছেনে? মই লাহে লাহে চাই যাম, আপোনালোকক সকলো দেখুৱাই যাম। এয়া হৈছে গতিশীল ভাস্কৰ্য। এইটো আপোনালোকে দেখিছে গতিশীল ভাস্কৰ্য। তাৰমানে ইয়াত দেখুওৱা হৈছে পনীয়া সোণ কেনেকৈ সংৰক্ষণ কৰে। সমাজ এখন পেট্ৰলিয়াম, এই লিখা আছে, আপোনালোকে স্ক্ৰীণশ্বট মাৰি ধুনীয়াকৈ কথাখিনি চাব পাৰিব। চাওক, উল্কাপিণ্ডৰ টুকুৰা। এনেইতো উল্কাপিণ্ডৰ টুকুৰা ক'ত দেখিব, ইয়াতে চাই লওক। এটুকুৰা এটুকুৰা ডাঙৰ উল্কাপিণ্ডৰ টুকুৰা, আৰু এইখিনি হৈছে সৰু সৰু টুকুৰা। অলপ ৰিফ্লেক্ট কৰিছে মোক পোহৰটো, পিছফালে দৰ্জাখন পোহৰ বহুত পৰি আছে, সেইটো কাৰণে। অঁ, ঠিক আছে। এই যে আপোনালোকৰ উল্কাপিণ্ড টুকুৰা দেখিছে, এই টুকুৰা আপোনালোকে অনুমান কৰিব নোৱাৰিব যে ইমান ৱেইট আছে। এই টুকুৰা হৈছে 51 কেজি। চাই লওক, 51 কেজি এটুকুৰা উল্কাপিণ্ড। 51 কেজি উল্কাপিণ্ড। এইখন দেখিছে, এইখন এখন খেল হয় বিজ্ঞানসন্মত।
কিন্তু এখন এতিয়া মই গম পাইছোঁ যে এখন বেয়া হৈ আছে। আগতে এবাৰ আহোঁতে এইখন এটা বল এটা দি থয় আৰু অট'মেটিক ই এইফালৰ পৰা এইফালে গৈ থাকে। কিন্তু ইয়াত গম পাইছোঁ যে ইয়াৰ মটৰটো বেয়া হ'ল। এইটো এইডোখৰতে লাগি আছে, ইয়াৰ মটৰটো এইটো দেখিছে। এই মটৰটো মানে ইয়াত পাবলৈ নাই বুলি কৈছে। আনিব, কিন্তু কেইদিনমান লাগিব বুলি কৈছে। এইটো চাই লওক। ইয়ালৈ যাওঁচোন বলক। ইয়াত লিখা আছে ষ্টৰি অফ অইল, তেলৰ কাহিনী। ইয়াত আমি তেলৰ কাহিনীৰ বিষয়ে অলপ কিছু কথা জানো। পনীয়া সোণৰ কাহিনী ইয়াত লিখা আছে, আপুনি দেখিছে, ষ্টৰি অফ লিকুইড গ'ল্ড। এয়া হৈছে ভাৰতৰ প্ৰথমটো তৈলখাট। ইয়াত বনাই থোৱা আছে। ইয়াত ডিগবৈত আছে, ডিগবৈ খাট নং 1, ভাৰতৰ প্ৰথমটো বাণিজ্যিক তৈলখাট। ইয়াৰ গভীৰতা হৈছে 662 ফুট। এতিয়াও এইটো সক্ৰিয় হৈ আছে, এই তৈলখাটটো ধুনীয়াকৈ বনাই থোৱা আছে। বহুখিনি নজনা কথা আপোনালোকে জানিবলৈ পাব। এইটো হৈছে মৰুভূমিৰ ভঁৰাল ৰহস্য। লিখা আছে। বন্ধুসকল, মই এতিয়া আছোঁ যোৰহাট তাৰকাগৃহৰ ভিতৰচোৱাত। আপোনালোকে দেখিছে মোৰ পিছফালে। চাই লওক। এইটো হৈছে এটা বাইনকুলাৰ। চাওক, এয়াই হৈছে চায়েন্স। চায়েন্স বিজ্ঞান। সাগৰীয় ভূকম্পন জৰী লিখা আছে। এয়া চাওক, ধুনীয়াকৈ বনাই থোৱা আছে যে সাগৰৰ তলত তেল কেনেকৈ সন্ধান কৰা হয় সাগৰৰ তলৰ পৰা। ইয়াত আপোনালোকে দেখিছেনে, এখন জাহাজৰ তলত এইখন হৈছে এইটো পানী, আৰু এইটো হৈছে পানীৰ তললৈ সাগৰৰ পৰা এটা কিবা বন্দুক এটা উলিয়াই, মানে লিখা আছে জৰী চলি আছে। ভূকম্প জৰী চলোৱা এখন জাহাজৰ পৰা বন্দুকৰ সহায়ত সাগৰ তললৈ শব্দতৰংগ পঠাই থকা হৈছে। লিখা আছে, দেখিছেনে কেনেকৈ অনুসন্ধান কৰিছে সেইখিনি ইয়াত লিখা আছে। তেওঁলোকে স্ক্ৰীনশ্বট মাৰি চাই সাগৰ তলি হৈছে মুম্বাই অইল খাদৰ এখন ছবি। সাগৰ আছে মুম্বাই। ইয়াত আপোনালোকে দেখিছে
খাদৰ পৰা আপোনাৰ গাড়ীলৈ, তাৰমানে তেল খাদৰ পৰা আপোনাৰ গাড়ীলৈ কেনেকৈ পেট্ৰল আহে, এখন সুন্দৰ ছবি অংকন কৰা আছে, চাই লওক। বন্ধুসকল, যোৰহাট তাৰকাগৃহৰ ভিডিঅ'টো মই দুটা ভাগত ভাগ কৰিছোঁ। আজি প্ৰথম ভাগটো ভিডিঅ'টো ইমানেই, বিশেষকৈ ভিডিঅ'টো বহুত দীঘল হৈছে। এই ছেকেণ্ড ভাগটো আপোনালোকে দেখিব পাৰিব, ওপৰৰ যিখিনি আছে মই ওপৰৰ বস্তুখিনি দেখুৱাম। ভিডিঅ'টো ভাল পালে যাতে লাইক কৰক, চেনেলটোৰ যাতে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰক, আৰু ভিডিঅ'খন যদি অহালৈকে বাই বাই।